खुलुमबाय स्टुडिय'आव दं आखिलिकां ब्रह्म ब्रैजिथि बरबरि आनस'लिक बाथौ फुजाया 8 साननि हाबाफारिजों जागायबाय। बाक्सा जिल्लानि बरबरियाव ब्रैजिथि बरबरि आनस'लिक बाथौ फुजाया दिनैनिफ्राय बायदि मेहेरगोनां हाबाफारिजों जागायबाय। गिबि साननि हाबाफारि बायदियै दिनै साइनासालियाव हाबलांनाय मेन गेटखौ बेखेवनानै होयो एमएलए भुपेन बर'आ। बाथौ सिबिसालिनि दरखंखौ बेखेवनानै होयो बिटिआरनि मावफुं सोद्रोमा राकेश ब्रह्मआ आरो गाम्बारि सिख्ला पार्कखौ बेखेवनानै होयो इउजि ब्रह्मनि नमिनि नासेन बड'साया। 8 साननि हाबाफारिजों खुंफुंजानाय बे बाथौ फुजायाव बर' सावथुन आरो बर' थियेटार दिन्थिफुंनायाव मोसानाय बादायलायनाय, आरज गाबनाय बादायलायनाय, सानफ्रोमबो बायदि हारिमु दिन्थिफुंनायजों लोगोसे मिना बाजार, एक्सप' बायदिफोर थागोन होननानै फोरमायो आफादगिरि बाबुराम स्वर्गियारिया। आमार আজি बरबरि आनस'लिक बाथौ পূজাৰ 40তম এই 40তম বৰবৰী আঞ্চলিক বাথৌ পূজাৰ আজি দ্বিতীয় দিন। এই দ্বিতীয় দিন কাৰ্যসূচীত আমাৰ প্ৰথমে আছিলে মেইন গেট মুকলি কৰি দিলে আমাৰ ৬২ নং বৰ্মা সমষ্টিৰ এমএলএ ভূপেন বড়া ছাৰে আৰু আমাৰ ইয়াৰ পিছতে আমাৰ মন্দিৰখন ইনাৰেশ্যন কৰি দিয়া হয় আমাৰ বিটিআৰৰ ইএম ৰাকেশ ব্ৰহ্ম ছাৰে। আৰু আমি এবাৰ নতুনকৈ যোৱাবাৰ আমি সেইটো কৰা নাছিলে যে ৰাইজে আহি পেলাই আনন্দিত মনোৰঞ্জন ল'ব পৰা হেনকৈ আমাৰ এটা নতুন গাম্বাৰী চিখলা পাৰ্ক এটা বনাইছোঁ। সেই পাৰ্কটো উন্মোচন কৰি দিয়ে আমাৰ মিনিষ্টাৰৰ নমিনি নাছেন বড'চা ছাৰে। আৰু লগতে আমাৰ আজি ইয়াতে এটা অনুষ্ঠান লৈ আহিছে আমাৰ যেহেতুকে ধৰ্মীয় এটা মানে পৰিচালনা কৰিবলৈ এটা মানে পুঁজি লাগে। এই পুঁজিৰ নামত আমি বাথৌ ট্ৰাষ্ট বুলি এটা বনাইছোঁ আৰু সেই বাথৌ ট্ৰাষ্টৰ নামত আমি বছৰে সেইটো উদ্বোধন কৰি পেলাই ৰাইজৰ পৰা অলপমান দান দক্ষিণা লয় আৰু সেইটো আজি উদ্বোধন কৰি দিয়ে আমাৰ বিটিআৰৰে CSBৰ চেয়াৰমেন দীপক কুমাৰ বসুমতাৰী ছাৰে। আৰু মই এখেতসকলে আমি নিমন্ত্ৰণ আনি পেলাই আমাৰ কাৰ্যসূচী ভালদৰে অনুসৰণ কৰি দিয়াৰ কাৰণে মই তেখেতসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান মানুহ ইয়াত আশা কৰিছে সময়ছোৱাত? আমিতো এবাৰ বহুত মানে আশা কৰিছিলোঁ আমাৰ ইয়াতে লাখৰ বহুত ওপৰত হ'ল হয়, কিন্তু বতৰে কি কৰে আমি বতৰৰ ওপৰত আশা কৰিছোঁ যে বতৰে ভাল হওক। যদি বতৰটো যদি তেনেকুৱা হৈ থাকে তেতিয়াহ'লে আমাৰ কাম কৰা আৰু যিখিনি ডিচিপ্লিনটো অলপমান বেয়া হৈ যাব। আৰু যদি বেছিকৈ যদি বৰষুণ দি থাকে তেতিয়াহ'লে বোকা যদি হয় তেতিয়াহ'লে অলপমান অসুবিধা হয়। আৰু 2-3 দিন বৰষুণ দিলেও আমাৰ ইয়াতে বোকা নহয়, কিন্তু 5 দিনমান যদি একেৰাহে যদি বৰষুণ দিয়ে তেতিয়াহ'লে বোকা হোৱাৰ চান্স থাকে। সেয়ে আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ যে মৰম কৰি ভগৱানক অলপমান আমাক সহায় কৰে আৰু বতৰটো ভাল কৰি পেলাই আমাৰ সেই 40তম বাথৌ পূজাখন ভালদৰে চলাই নিব পাৰে। ইয়াৰ কাৰণে মই ঈশ্বৰৰ আগতো মই প্ৰাৰ্থনা কৰিছোঁ।